প্ৰযুক্তিবিদ্যাত উন্নত দেশ জাপানৰ বহুত বস্তুৱে অদ্ভুত। এই দেশত কিছু অদ্ভুত নিয়ম বা আইন আছে যিবোৰ অন্য দেশৰ তুলনাত একেবাৰেই ভিন্ন। এক ধৰণে বৰ্তমানৰ বিদ্যালয়তো কিছু অদ্ভুত নিয়ম আছে যিবোৰ শুনিলে আপুনি অবাক হৈ যাব। জাপানৰ বিদ্যালয়ৰ কিছু অদ্ভুত নিয়মৰ ওপৰতে আজিৰ এই ভিডিঅ'। আহক আৰম্ভ কৰোঁ। জাপানৰ স্কুলত যদি কোনো ছাত্ৰই ক্লাছৰুমৰ ভিতৰত গণ্ডগোল কৰে তেতিয়াহ'লে তাক ছোৱালীসকলৰ ক্লাছৰুমলৈ লৈ গৈ বহুৱাই দিয়া হয়, যিটো খুবেই লজ্জাজনক। বৰ্তমানৰ স্কুলত আৰু এটা অদ্ভুত নিয়ম হ'ল জাপানৰ স্কুলত ঝাৰু দেউতাত লোক নাথাকে, কাৰণ স্কুলসমূহ পৰিষ্কাৰ ৰখা দায়িত্ব থাকে শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ ওপৰত। জাপানৰ মানুহসকলে সময়ৰ মূল্য বুজে, সেয়েহে ইয়াত যদি কোনো শিক্ষাৰ্থী পলমকৈ স্কুলত উপস্থিত হয় তেতিয়াহ'লে তাক কঠিন শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। জাপানৰ স্কুলত মহিলাসকলৰ সাজি কাচি অহাৰ ওপৰত অদ্ভুত নিয়ম লাগু কৰা আছে। ইয়াৰ স্কুলত মহিলাসকলে মুখত কোনো মেকআপ কৰি আহিব নোৱাৰে। ইয়াৰ আচল উদ্দেশ্য হ'ল যাতে শিক্ষাৰ্থীসকলে ৰূপ চৰ্চা নকৰি শিক্ষা পঢ়াত মনোযোগ দিয়ে। ইয়াৰ স্কুলসমূহত শিক্ষাৰ্থীসকলৰ আত্মৰক্ষাৰ বাবে পৃথক প্ৰশিক্ষণ দিয়া হয়। জাপানৰ স্কুলত প্ৰেম কৰা দণ্ডনীয় অপৰাধ। ধৰা পৰিলে প্ৰেমিক প্ৰেমিকা দুয়োজনকে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। যদি কোনো কাৰণত টিচাৰ স্কুলত অনুপস্থিত থাকে তেতিয়াহ'লে ক্লাছৰ কোনো শিক্ষাৰ্থীয়ে টিচাৰৰ ঠাইত থিয় হৈ ক্লাছ দিবলগীয়া হয়। এই সমস্ত কঠিন অদ্ভুত নিয়ম থকাৰ বাবেই এই স্কুলসমূহৰ পৰা পাছ কৰি ওলাই অহা বিদ্যাৰ্থীসকলে ভৱিষ্যতে নিজৰ দেশক আগুৱাই লৈ যায়। এনেধৰণৰ আশ্চৰ্যমূলক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ'